নমস্কাৰ মই পল্লৱ কাকতি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দা AS01 Vlog আৰু আজি আপোনালোকৰ বাবে লৈ আছোঁ এটা এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনৰ দ্বাৰা আপোনালোকে আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে গেম খেলি 1-2 পইচা ইনকামো কৰিব পাৰিব আৰু গেমটোৰ নাম হৈছে ৰাছ আৰু এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে লুডু কেৰম আৰু বিভিন্ন ধৰণৰ গেম খেলি উপাৰ্জন কৰিব পাৰিব আৰু বহুতে আপোনাক স্ক্ৰীনশ্বটত দেখাই দিছোঁ কিমান মানে উইথড্ৰ কৰা পইচাখিনি আপোনালোকে স্ক্ৰীনশ্বটত দেখাই আছোঁ আপোনালোকে চাব পাৰে আচলতে টোটেলি ট্ৰাষ্টেড এপ হয় সকলোৱে পায় আৰু ইয়াতে আপোনালোকে লুডু খেলিব পাৰে টুৰ্ণামেণ্ট কিছুমান হৈও থাকে তাতো আপুনি ইনভেষ্ট কৰিব পাৰে আৰু এপটো আপুনি ডিছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি আপুনি যেতিয়া ইনষ্টল কৰিব আপোনাৰ মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকে 10ৰ পৰা 50 টকাৰ ভিতৰত কিবা এটা এমাউণ্ট পাই যাব সেই এমাউণ্টটো দি আপোনালোকে খেলি উপাৰ্জন কৰি সেইখিনি পইচাই আপুনি আকৌ আপোনাৰ গুগল পে ফোন পে বা বেংক একাউণ্ট UPI যেনেকৈ বিচাৰে তেনেকৈ আপুনি উইথড্ৰ কৰিব পাৰিব তো প্ৰথমতে দেখাই লৈছোঁ কেনেকৈ কি কৰিব তো বলক মোবাইল স্ক্ৰীনত আৰু মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰাৰ পাছত এপটো অন কৰি ল'ব অন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখাব তাৰপিছত আপুনি যিটো ৱেলেট আছে তলত একেবাৰে লাষ্টত আছে ৱেলেট বুলি তাত ক্লিক কৰিব ইয়াতে দেখা পাইছে মোৰ 18 টকা আছে উইথ বনাছ উইথড্ৰ কৰিব পৰা চ' ইয়াত মই ডাইৰেক্ট 18 টকা লগাইছোঁ নেক্সট প্ৰেছ কৰিব ইয়াত দেখা পাইছে এড UPI ইয়াত আপুনি এড UPI ক্লিক কৰিব এড UPI ক্লিক কৰিলে ইয়াত আপোনাৰ UPI আইডিটো বহাব দিব UPI আইডিটো আপুনি ক'ত পাব আপোনাৰ গুগল পে বা ফোন পে আপুনি যি চলায় তাত গৈ পেলাই আপুনি UPI আইডিটো আপোনাৰ ল'ব আহি ইয়াত পুনৰ আহি কিনে উইথড্ৰ অপশ্যন ক্লিক কৰি কেইটকা উইথড্ৰ কৰে বহাই নেক্সট প্ৰেছ কৰি এড UPIত গৈ আপোনাৰ UPI এড্ৰেছটো ইয়াত আপুনি দিব আৰু মই ফটাফট এড কৰিলোঁ আৰু এড কৰাৰ পাছত যিটো ভেৰিফাই অপশ্যন আছে তাত আপুনি ক্লিক কৰি দিব তেতিয়া আপুনি মানে ভেৰিফাই হৈ যাব আপোনাৰ নামটো গুচি আহিব তো চাই লওঁ মোৰ নামটো আহে নে নাই আহি গৈছে তো কনফাৰ্ম এণ্ড উইথড্ৰ মাৰি দিয়ক এটা ছেকেণ্ড দেখাব কিন্তু 5 মিনিট সময় নালাগে হাইষ্ট 10 ছেকেণ্ডৰ ভিতৰতে আপোনাৰ পে'মেণ্ট ছাকচেছফুল দেখাবলৈ 18 টকা কৰিছিলোঁ 17 টকা 11 পইচা পাই গ'লোঁ তো এইটো ডাইৰেক্ট আপুনি তাত গৈ চাব পাৰে গুগল পে ফোন পে'ত আপোনাৰ লগে লগে একাউণ্টত সোমাই যাব তো এইটো নেক্সট প্ৰচেছ আপুনি যেতিয়া আপোনাৰ পইচাটো আমাৰ যিটো হৈ গ'ল এতিয়া আপুনি আৰু এবাৰ আহিছোঁ নেক্সট প্ৰচেছলৈ যে আপুনি ধৰক কেনেকৈ পইচা এড কৰিব আপুনি প্ৰথমতে ধৰক 20 টকা 30 টকা পালে গেম খেলিলে উইনিং কৰিলে সেইটো পইচা আপুনি উইথড্ৰ কৰিলে কিন্তু এবাৰ এড কৰিব কেনেকৈ এড কৰিবৰ কাৰণে আপুনি যিটো 3 নম্বৰ আছে এড কেছ তাত ক্লিক কৰিব তাত কিছুমান অফাৰ চলি থাকে তেনে সেই আপুনি তাত ডাইৰেক্ট ক্লিক কৰি ল'ব পাৰে আপোনাক মই ৰিকমেণ্ড কৰি আপুনি 15 টকাটো কৰিব কাৰণ 15 টকাটো কৰাৰ লগে লগে কি হ'ব যে আপুনি 30 টকা এটা পাব ফোনপে বা জিপে আপুনি যি দিয়ে পে'মেণ্ট কৰিব বিচাৰে তাত ক্লিক কৰিব আৰু মই পেটিএম দি কৰিম তো দেখাই দি আছোঁ আপোনালোকক পেটিএমত ক্লিক কৰি মোৰ নেটৱৰ্কৰ কাৰণে ঘূৰি আছে ডাইৰেক্ট ৰিডাইৰেক্ট হ'ব আপোনাৰ পেটিএমত তাত আপুনি ক্লিক কৰাৰ পাছত দেখা পাইছে মোৰ পে'মেণ্ট ছাকচেছফুল হৈ গৈছে 15 টকা এড ছাকচেছফুলি তো মোৰ আছিল কিমান আছিল মোৰ 19 টকা আছিল তো চাপৰ এবাৰ কিমান হৈ যাব 47 টকা তো ঠিকেই আছে টোটেলি মোৰ আৰু 10 টকা এটা পাই যাব টোটেল 57 মানে ইয়াৰ পৰা মই 15 টকা এড কৰি 30 টকা এটা পাই গৈছোঁ তো ইয়াত আপুনি একেবাৰে কম 2 টকা 3 টকা 5 টকা 6 টকা এনেকৈ লগাই আপুনি লুডু কেৰম আপুনি যি খেলিব বিচাৰে বিষ খেলিব পাৰিব তো উইথড্ৰ হৈ যায় ধুনীয়াকৈ আপোনালোকে এই গেমটো একেবাৰে ট্ৰাষ্টেড গেম হয় আৰু প্ৰত্যেক দিনা হৈ আপুনি স্পিন কৰিব পাৰিব য'ত আপুনি 10 টকাৰ পৰা য'ত আপুনি 1 টকাৰ পৰা ডেইলি 100 টকালৈ আপোনাৰ জিকাৰ চান্স থাকে স্পিন কৰি আৰু সেই স্পিন কৰা পইচাটো আপুনি গেম খেলি উইথড্ৰ কৰিব পাৰিব তো কেনে লাগিল আজি ভিডিঅ'টো আপোনালোকে জনাব যদি চাই ভাল পালে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ডেছক্ৰিপশ্যনৰ লিংকত গৈ পেলাই আপোনালোকে ডাউনলোড কৰে আপোনালোকে মিনিমাম 20ৰ পৰা 50 টকাৰ ভিতৰত এটা এমাউণ্ট পাই যাব যিটো আপুনি গেম খেলিব পাৰিব আৰু এইবিলাক দেখা পাইছে মই জিকিছোঁ ইমানখিনি আৰু মই উইথড্ৰ মই কৰাখিনি দেখাই দিছোঁ ডাইৰেক্ট ইজি প্ৰচেছ আপুনি এড কৰিব পাৰে উইথড্ৰ কৰিব পাৰে আপুনি কাৰোবাক ৰেফাৰ কৰিব পাৰে ইয়াত আপুনি পাৰ ৰেফাৰ 20 ৰুপিজকৈ পাব আৰু তেওঁ গেমৰ ওপৰত আপুনি তেওঁ যিমানখিনি গেম খেলিব তাৰ ওপৰতো আপুনি পইচা পাই যাব চ' আজিৰ ভিডিঅ'টো ইমানটো আছে যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ